নমস্কাৰ। স্কুলৰ পৰা আহি একদম তাড়াতাড়ি কাম বন কৰি গাটো ধুই জাষ্ট ভাত খাবলৈ লাগিছোঁ, কাৰণ ইমানেই ভোক লাগিছে। আৰু খাইছিলোঁ পিছে চাহ এটা, কিন্তু ভাতৰ ভোকটো এফালে মোৰ তিতি আছে, ইমানেই ভোক লাগিছে খাই ন। আজি ভাতত লৈছোঁ চয়াবিন আলুৰ তৰকাৰী, এফালে অলপ মিট আছে আৰু পিঁয়াজ আৰু আচাৰ, বোলো পটাপট খাই লওঁ। আৰু আমি যিহেতুকে ভতুৱা, বেলেগৰ ভোক এফালে আৰু ভাতৰ ভোক এফালে। ভাত নেখালে নহ'ব, বাকী চব চলি যাব, নহয়নে? আমিতো দাইলৰ পানী এগাল দি পেলাই ভাত খাই দিব পাৰোঁ, পিঁয়াজ এটুকুৰা জলকীয়া এটা লৈ। আজি পিছে ভিডিঅ' কোৱালিটিটো মই ভালেই পাইছোঁ। বিস্মিল্লাহ। মায়ে এতিয়া ভাত বনাই থৈ দিয়ে বুলিহে, নহ'লে যে কিমান কাম কৰিবলগীয়া হ'ল। এতিয়া তলৰ ঘৰৰ কামখিনি কৰি থয়, মই আহি ওপৰৰ ঘৰৰ কাম কৰোঁ, কাপোৰ চাপোৰ ধুব থাকিলে ধুই, ঘৰ চৰ মুচি গা ধুই ৰেডি হৈ যাওঁ। আপোনালোকে কি খালে জনাব। আৰু প্লিজ যোনে যোনে ভিডিঅ'টো চাই আছে, ভিউজটো দিয়ে বাৰু, বাট ছাবস্ক্ৰাইবটো কৰি থৈ যাব। চয়াবিন মোৰ প্ৰিয়। আজি আকৌ ভয়ংকৰ গৰম পৰিছে। ভাত খাই ল'লে আৰু একো নালাগে, আৰু ভোক লাগিলে মোৰ ৰক্ষা নাই, ভৰি হাত এনেকৈ কঁপে, কথা ক'ব নোৱাৰোঁ, মূৰ বিষায়, মানে মোৰ প্ৰেছাৰটো ল' হৈ যায়। বহুত টেষ্টি হৈছে। ভোকত যেতিয়া নিমখ দিও যদি খাই দিয়া হয়, অমৃত হৈ যায় আৰু সেইখিনি। হ'লে সকলোকে এনেকৈ খাবলৈ নচিব দান কৰক। যিখিনি খাইছোঁ তাতে সুখী, বহুত সুখী। কিমান মানুহ আছে খাবলৈ নাপায়। ফ্ৰিজৰ পানী খোৱা নাছিলোঁ, আৰু আজি এই দুদিন বেছি গৰম পৰাৰ পৰা খাবলৈ লৈছোঁ দেই। মানে টেষ্ট লাগে। আজি পানী বটল নিনিলোঁ দোকানত, ফ্ৰিজৰ পানী কিনি খাইছোঁ। এতিয়া মানে ফ্ৰিজৰ পানী খাই খাই মোৰ নৰ্মেল পানী আদতটো নাইকিয়া হৈ গৈছোঁ। নাই যাওক, খালে বেয়াও নহয় ভালো নহয় বাৰু, হ'লেও তাই মানে ফ্ৰিজৰ পানীটো খালে তাই বেমাৰ নহয়, আৰু মই ভালেই পাওঁ আদত এটা হ'লে। পিছত যদি অকণমান ফ্ৰিজৰ পানী ক'ৰবাত খাই দিলে বেমাৰটো নহয়।
কেনেকুৱা লাগিলে জনাব যিবিলাকে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিবা